हेलो लोगोफोर नोंथांमोननिसिम आंनि गोसो गोरबोनिफ्राय गिबियावनो खुलुमहरनाय थालायबाय। नोंथांमोननिसिम दिनै मोनसे गोदान निउस लानानै फैलायबाय। बेनो जाहैबाय जोंनि बे UPPL पार्टिया एबारनि जितु इलेक्शन फैबाय थानायाव देरहागोन ना देरहाया बैनि बागै गोबां निउस लानानै फैदों लोगोफोर। बेनि गेजेरावनो UPPL जों सापर्ट जाबाय थानाय बा बिथांमोनजों इलेक्शनाव भट दारायबाय थानाय बिथां रायजोफोरा जोंनि बे BPF दोलोआव जइन जाफैनायखौ नुनो मोनदों लोगोफोर। फैदो बिदिबा लोगोफोर बिथांमोना मा फोरमायदों बेखौ जों खोनासंदिनि। बेनि गेजेरावनो नोंथांमोननिसिम आंनि मोनसे खावलायनाय थाहैबाय, नोंथांमोना सोरबाफोर आंनि चेनेलाव गोदानै फैदोंबा अन्नानै लाइक कमेन्ट शेयार खालामलायदो लोगोफोर, सापर्ट खालामलायदो। फैदो लोगोफोर बिदिबा खोनासंदिनि मा फोरमायदों। আমাৰ BPFৰ জিংগাবিল প্ৰাইমাৰী BPF আছে, তেওঁলোকৰ নেতৃত্বত তেওঁলোকৰ অধীনত থকা 6খন গাঁও ক্ৰমে সোনাপুৰ, সদমশ্ৰী, 1 নং 2 নং সদমশ্ৰী, আমলাইগুৰি আৰু আলাইশ্ৰী, জলপাইগুৰি, তেনেকৈ 6খন গাঁৱৰ পৰা প্ৰায় 200তকৈ অধিক 200+ UPPL সমৰ্থক বা নেতৃবৰ্গসকলে এইবাৰ মানে প্ৰায় তেওঁলোকক 4 বছৰ বাদ চোৱাৰ পিছত একেবাৰে তেওঁলোকে উপলব্ধি কৰি UPPL চৰকাৰ যে একো কৰিব নোৱাৰে, মিছলীয়া চৰকাৰ, তেওঁলোকে ঠগাইহে আছে, একো উন্নতি কৰিব পৰা নাই, এই কথাটো উপলব্ধি কৰি বুজি পায় তেওঁলোকে আজি স্বইচ্ছাই আমাক মাতি পেলাই, মোক মাতি পেলাই আজি তেওঁলোকে BPF দলত যোগদান কৰিছে। অত্যন্ত সুখীৰ কথা। মই কথাটো শুনাৰ লগে লগে একদম আহিছোঁ আৰু আহি পেলাই তেওঁলোকক মই আজি সকলোকে মই আন্তৰিকতাৰে আদৰি লৈছোঁ। BPF দলৰ আজি তেওঁলোকক আমি কি কয় ফেমিলি মেম্বাৰ বনাইছোঁ, আমাৰ মেম্বাৰশ্বিপ কাৰ্ড তেওঁলোকক দিছোঁ আৰু তেখেতসকলক লৈ পেলাই আমি এতিয়া একেলগে কাম কৰিম। এই অঞ্চলত বহুতো সমস্যা আছে আৰু এইবাৰ যিহেতু BPF দল বেছি জোৰদাৰ হ'ব, ইয়াতে আমি একেলগে থাকি একচিটিয়াভাৱে ইয়াৰ সকলোকে BPF বনাই এই অঞ্চলৰ উন্নয়নৰ আমি কাম কৰি যাম। এনেও বহুত উন্নয়ন কৰিছোঁ আমি, তেওঁলোকে দেখা পাইছে। চৰকাৰ নাই যদিও আমি যে ইমানখিনি উন্নয়ন কৰি আছোঁ, তেওঁলোকৰ অভাৱৰ সময়ত যিহেতু আমি সদায় থিয় দিওঁ, এইবিলাক তেওঁলোকে বহুত ভাল পাইছে। এই হিচাপে তেওঁলোকে যিহেতু আজি আহিল, আমাৰ শক্তিটো আৰু মজবুত হ'ব। এইবাৰ আমি ইয়াত মানে খুব ভালকৈ কাম কৰি পেলাই তেওঁলোকৰ যিমানখিনি সমস্যা আছে এই সমস্যাবিলাক আমি কম দিনৰ ভিতৰতে দূৰ কৰিম।